কবিতাৰ শিৰোনাম জোনাক নিশা। কবি গোবিন্দ কৃষ্ণ মাধৱ। আবৃত্তি খিলাং ৰঞ্জন। কোনোবা এক জোনাক নিশাত মোৰ কাষলৈ আহি চাবাচোন, দুচকুটো মোৰ কাৰ সপোন সাজিছো। হৃদয়ৰ উঠা নমা ধুমুহাজাক কাৰ বাবে বুকুত কঢ়িয়াই ফুৰিছো। অকলশৰীয়া হৃদয়, নাই কাৰো অহা যোৱা। তাৰ পাছতো হৃদয়ৰ দুৱাৰ দলিত কাৰ দুভৰিৰ খোজৰ চিন সযতনে ৰাখিছো। কোনোবা এক জোনাক নিশাত মোৰ কাষলৈ আহি চাবাচোন, কেতিয়াবা ময়ো যাম তোমাৰ কাষলৈ। সুগন্ধি হৈ কোঠালিত বিয়পি পৰিম, নতুবা বতাহ হৈ উশাহত সোমাই পৰিম। উৰে নিশা তোমাৰ বুকুৰ স্পন্দন হৈ তোমাৰ সৈতে হেঁপাহত উমলিম। মাথো অনুভৱ কৰিব চেষ্টা কৰিবা, দূৰত থাকিও মোক নিচেই কাষতে পাবা।